নমস্কাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক ডিজিটেল স্কুললৈ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোৰ নাম হৈছে ডিজিটেল স্কুল অসম তো আজি আমি আৰম্ভ কৰিব লৈছোঁ যে জিঅ'গ্ৰাফি অফ ৱৰ্ল্ড পৃথিৱীৰ ভূগোল আৰু লগতে আমি অসমৰ ভূগোলৰ বিষয়েও পঢ়িম তো প্ৰথম হৈছে যে পৃথিৱীৰ মুঠ মাটিকালি 510 নিযুত বৰ্গ কিলোমিটাৰ 510 নিযুত বৰ্গ কিলোমিটাৰ কিমান হয় পৃথিৱীৰ মুঠ মাটিকালি হৈছে কথাটো মনত ৰাখিব লাগিব যে ইয়াৰ পিছতে হৈছে যে ইয়াৰ 29% স্থলভাগ মানে মাটিৰ অংশ হৈছে 29% কিমান পাৰ্চেণ্ট হ'ব 29% তো আৰু লগত আমি জানিব লাগে যে ইয়াৰে 71% কিমান পাৰ্চেণ্ট 71% 71% জলভাগে আৱৰি আছে তো আমি ইয়াৰ পিছৰ পাৰ্টলৈ গৈছোঁ যে লগতে আমাৰ মহাদেশকেইখন কি আছে যে এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা 7খন মহাদেশ নহয় জানো ওচেনিয়া অকণমান স্পেলিং ভুল হৈ আছে দেই ওচেনিয়া আৰু এণ্টাৰ্কটিকা এই হৈছে 7খন কি হৈছে আমাৰ হৈছে 7খন মহাদেশ 7খন হৈছে মহাদেশ কেতিয়াবা আহি যায় যে মহাদেশ কেইখন এইটো আহি যায় তো ইয়াৰ পিছতে যাওঁ যে ইয়াৰ ভিতৰতে এছিয়া মহাদেশ হৈছে সৰ্ববৃহৎ মহাদেশ কি মহাদেশ হৈছে এছিয়া মহাদেশ হৈছে সৰ্ববৃহৎ মহাদেশ লগতে এণ্টাৰ্কটিকা হৈছে এনেকুৱা এখন মহাদেশ যিখনত কোনো স্থায়ী বসতি নাই তাত জনসংখ্যা নাই লগতে বৰফে আবৃত হৈ থাকে এণ্টাৰ্কটিকা মহাদেশত আৰু কেতিয়াবা তাত মানুহ গৈ পেলাই কোনোবা ৰিচাৰ্জৰ কাৰণে যায় কিবা এটা থেচিছ লিখাৰ কাৰণে কিবা কিবি কাৰণে গৈ পেলাই তাত পঢ়েগৈ মানে বা বসতি কৰেগৈ তো ইয়াৰ পিছত হৈছে যে পৃথিৱীৰ আমাৰ যিখন জলভাগ আছে আমাৰ সাগৰখন আছে প্ৰশান্ত মহাসাগৰ মহাদেশটো পঢ়িলোঁ আমি এতিয়া মহাসাগৰ প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ আৰু এই মহাসাগৰ হৈছে 5খন হৈছে মহাসাগৰ আৰু ইয়াৰ ভিতৰতে বৃহত্তম মহাসাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ আৰু এটা কথা আমি তথ্য এটা জানিব লাগে 2015 চনৰ যিটো ভিত্তি কৰা হৈছিলে 2015 চনৰ ভিত্তি অনুসৰি কিমান চন 2015 চন ভিতৰত পৃথিৱীৰ মুঠ জনসংখ্যা আছে 730 কোটি হৈছে পৃথিৱীৰ মুঠ জনসংখ্যা আৰু এটা কথা মনত ৰাখিবলৈ যে মহাসাগৰসমূহৰ গড়ে গভীৰতা প্ৰায় 4000 মিটাৰ 4000 মিটাৰ্ছ মানে 4 কিলোমিটাৰমান হৈ যায় আৰু এটা কথা মনত ৰাখিব লাগে যে প্ৰশান্ত মহাসাগৰ তলিত থকা গভীৰতাটো আটাইতকৈ বেছি গভীৰতা হৈছে 11,022 মিটাৰ প্ৰায় 11 কিলোমিটাৰ আৰু সেই খাতটোৰ নামে হৈছে খাতটোৰ নামে হৈছে সেই পৃথিৱীৰ খাতটো হৈছে মেৰিয়ানা খাত বা চেলেঞ্জাৰ খাত মেৰিয়ানা খাত হৈছে প্ৰশান্ত মহাসাগৰত থকা আটাইতকৈ খাত তো পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা হৈছে হিমালয় আৰু লগতে ই এছিয়া মহাদেশতে হিমালয় পৰ্বত আটাইতকৈ উচ্চ ডাঙৰ পৰ্বতমালা হয়
ই কোন মহাদেশত আছে? এছিয়া মহাদেশত। আৰু লগতে সেই হিমালয় পৰ্বতে এভাৰেষ্ট শৃংগ, মাউণ্ট এভাৰেষ্ট শৃংগ অৱস্থিত, আমি অলৰেডি ভিডিঅ'ত বনাইছোঁ। ইয়াৰ উচ্চতাটো হৈছে 8,848 মিটাৰ। 48 মিটাৰ হৈছে হিমালয় পৰ্বতৰ এভাৰেষ্ট শৃংগৰ উচ্চতা। আৰু ইয়াত আমি ভিডিঅ'টো আছে ইতিমধ্যে। আৰু এভাৰেষ্ট হৈছে ইয়াৰ উচ্চতম শৃংগ, আৰু ইয়াৰ উচ্চতা হ'ব 8,848 মিটাৰ। তো বৰ্তমান পৃথিৱীত মুঠ দেশ আছে 197খন হৈছে পৃথিৱীৰ মুঠ দেশ। আৰু এই দেশৰ ভিতৰতে আটাইতকৈ বেছি মাটিকালি আছে ক'ত আছে? ৰাছিয়া। বেছি মাটি বা অৰ্থাৎ সৰ্ববৃহৎ মাটিকালি হিচাপত পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দেশখনৰ নাম হৈছে ৰাছিয়া। আৰু সৰু যিখন দেশ আছে সেই সৰু দেশখনৰ নাম হৈছে, ক্ষুদ্ৰতম দেশখনৰ নাম হৈছে ভেটিকান চিটি। ক্ষুদ্ৰতম দেশখনৰ নাম হৈছে ভেটিকান চিটি। আৰু জনসংখ্যাৰ ফালৰ পৰা সৰ্ববৃহৎ দেশ হৈছে চীন। জনসংখ্যাও চীনত আটাইতকৈ বেছি আছে। আৰু দ্বিতীয় সৰ্ববৃহৎ দেশ হৈছে কিন্তু ভাৰতৰ জনসংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে। আৰু ক্ষুদ্ৰতম দেশ হৈছে যে ভেটিকান চিটি। আমাৰ চেনেলটো যদি ভাল পাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব, লগতে আপোনাৰ বহুমূলীয়া কমেণ্ট আগবঢ়াব যাতে আমি আৰু অকণমান ভাল কৰিব পাৰোঁ। লগতে আপোনালোক যদি উপকৃত হয় তো আমি নথৈ আনন্দিত হ'ম। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ইয়াৰ পিছতে আমি আৰম্ভ কৰিবলৈ লৈছোঁ যে অসমৰ ওপৰত, অসম জিঅ'গ্ৰাফীৰ ওপৰত, অসম ভূগোলৰ ওপৰত কেইটামান সৰু প্ৰশ্ন। আৰু আমি ডিটেইলছ কিছুমান ভিডিঅ'ত, আগৰ ভিডিঅ'ত বা আহিবলগীয়া ভিডিঅ'ত আমি আলোচনা কৰিম যে 2011 চনৰ যিটো লোকপিয়ল, আমি লোকপিয়লৰ ওপৰত এটা ভিডিঅ' বনাম। 11 চনৰ লোকপিয়লৰ তথ্য অনুসৰি 7খন প্ৰথম শ্ৰেণীৰ নগৰ আৰু এখন দ্বিতীয় শ্ৰেণীৰ নগৰ আছে। আৰু লগতে খুব ইম্পৰ্টেণ্ট, অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ 2.4% আগুৰি আছে। দেই, এইটো কথা মনত ৰাখিব, এক্সামত আহিয়ে থাকে। কিমান পাৰ্চেণ্ট? অসমে ভাৰতৰ 2.4% মাটিকালি আগুৰি আছে। আৰু ভাৰতৰ মুঠ জনসংখ্যাৰ 2.6% অসমে আগুৰি আছে। এতিয়া প্ৰায় জনসংখ্যা 3 কোটি প্ৰায় 36 লাখমান জনসংখ্যা হ'ব অসমৰ। 3.36 কোটি ইমানমান জনসংখ্যা হ'ব অসমৰ। তো জিলাসমূহৰ ভিতৰত 2011 চনৰ যিটো চেঞ্চাছ হৈছিলে তাৰ মতে কৈছোঁ দেই, যে কামৰূপ মেট্ৰ' জিলাখন সবাতোতকৈ ঘন জনবসতি জিলা। আটাইতকৈ জনবসতি ঘন হৈছে কামৰূপ মেট্ৰ'। ডিমা হাছাও জিলাখন আটাইতকৈ সেৰেঙা জনবসতি জিলা। আৰু লগতে আমি এটা কথা মনত ৰাখিব লাগে যে ৰাজ্যখনৰ প্ৰায় 75% লোক কৃষি কাৰ্যত জড়িত হৈ থাকে। কিমান পাৰ্চেণ্ট? 75% লোক কৃষি কাৰ্যত জড়িত হৈ থাকে। আৰু লগতে অসমৰ কিছু ক্ষেত্ৰত কৰ্মনিয়োজিত লোকসকলৰ ভিতৰত 53%তকৈও বেছি লোক কৃষিখণ্ডত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হ'ব পাৰে। লগতে এইখিনি উপত্যকাকেইটা আছে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা, নহয় জানো? বৰাক উপত্যকা, উজনি ব্ৰহ্মপুত্ৰ উপত্যকা, এইখিনি আমাৰ লোকে বসবাস কৰে। তো আজিৰ ভিডিঅ'টো আমাৰ ইমানেই আছিলে। আপোনালোকে যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা শুধৰাব লাগে, কিবা চেঞ্জ কৰিব লাগে ক'ব, যাতে আপোনালোক